Hello everyone, welcome back to my channel. সকলোৰ বাৰু ভালনে? মোৰো ভালেই। এতিয়া মই গান গাই আছিলোঁ। একেদিন এডিআৰ এক্সাম শেষ হোৱাৰ পাছত পঢ়িবলৈও নাই। একো কি কৰোঁ কি নকৰোঁ অলপ দেৰি গান গুণগুণাইছোঁ। অলপ আপোনালোককো শুনাম ৰ'ব। শুনি যাওকচোন। কেনেকুৱা হয় নাজানো, জিতে গাই দিছোঁ আৰু। চালে তোমাৰ চকুলে বুকুৱে পাখি মেলে নাচাবাচোন এনেদৰে মৰমে লাজ কৰে মোৰ মিঠা তাতোতকৈ মিঠা তোমাৰ মাতে নিশব্দ জীৱনটো সুৰৰ মেলা পাতে লৈ দৰে বলিয়াবান অভিমানী তোমাৰ সমান কিদৰে মই বুজাও তোমাক তুমি ভিনে মৰম জান। তাৰপিছত এতিয়া আকৌ মই গান শুনিছোঁ নভেল পঢ়িছোঁ এনেকৈ দিনবোৰ কটাইছোঁ। এইকেইদিন কেইদিনমান ৰেষ্ট লৈছোঁ আৰু আকৌ কিবা কিবি এক্সাম কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ হ'ব। চাকৰি নোপোৱালৈকেতো এইবোৰে কৰিব লাগিব, পঢ়া আৰুতো উপায় নাই বেলেগ। এয়া দেখিছেনে অন্তৰীপখন মই পঢ়িছোঁ। অন্তৰীপ চিনি পাইছে চাগে, কোনে লিখা? ভৱেন্দ্ৰনাথ শইকীয়াদেৱে লিখা। সময়ৰ পাতত তোমাৰ বুলি তুমি যে উপহাৰ এটি এতিয়া আবেলি সময়ত মায়ে পুচকা আনি দিলে, খাই লওঁ এতিয়া। বতৰটো বাৰু আপোনালোকৰ ফালে কেনেকুৱা? আমাৰ ফালে আজি ধুনীয়া ডাৱৰীয়া বতৰ, সেইকাৰণে মই এইবোৰ কৰি আছোঁ। নভেল পঢ়িছোঁ, নহ'লেতো গৰমত পঢ়িব মন নাযায়, শুই থকাই হয় আৰু কিবা কিবি কাম কৰোঁ শুই যাওঁ। আজি আৰু সেইবোৰ কৰি আছোঁ। এয়া এতিয়া ৰাতিৰ সাজৰ বাবে মই বনালোঁ বিলাহী টক, বাকী মায়ে বনালে খিচিৰি। নহৰু পিঁয়াজ খোৱা নাই বাবে নহৰু পিঁয়াজ একোকে দিয়া নাই। পাঁচফোৰণ আৰু এয়া সৰিয়হ দিছোঁ। এয়া দেখিছেনে মায়ে বনালে খিচিৰি। ইয়াতে অকণমান মই পানী এড কৰি দিম, অকণমান ডাঠ লাগিছে। চাওকচোন মই মুখত কি লগাইছোঁ। পাকঘৰত থাকিলে যি টি লগাব মন যায়, বিলাহী লগাই ল'লোঁ। এয়া এতিয়া গৰম কৰি লওঁ, পানীখিনি দিম ইয়াতে। অকণমান দেৰি বহাই দিম হৈ যাব। আমি 16 দিন নহৰু পিঁয়াজ খোৱা নাই যে, মানে আমাৰ 16টা তিথি মানে আৰু পূৰ্বপুৰুষসকলে আমাৰ আইতাৰ তিথি কাইলৈ আছে। এয়া এনেকৈ প্ৰথম তিথি দিনাখনৰ পৰাই মানে এয়া দি থৈ দিয়ে এনেকৈ চাউল, আৰু পিছত মন্দিৰত দিয়েগৈ। পণ্ডিতজী আহে, পণ্ডিতক দিয়ে। ৰাতিপুৱা এয়া চাকি জ্বলাই মেলি দুভাগ ভাত দিয়ে আৰু মাহঁতে পিছত খাই দিয়ে। এতিয়া মোৰ খিচিৰি হৈ গ'ল, পানী দি দিলোঁ, তেলটো মাৰিলোঁ অথনি। ইয়াতে দেখিছেনে সৰিয়হ অকণমান দি দিছোঁ, হৈ গৈছে। বাকী এতিয়া ভাত বাঢ়িলোঁ মা আৰু মোৰ কাৰণে, ভাত মানে খিচিৰি আৰু। এয়া এতিয়া ভাত খাই মেলি বাচন বৰ্তন ধুই মেলি আহি গ'লোঁ টেবুলত। যিহেতু মই কালিৰ পৰা অন্তৰীপখন ষ্টাৰ্ট দিলোঁ, তো এতিয়া পঢ়ি শেষ কৰি দিওঁ বুলি ভাবি সোনকালে পঢ়ি লৈছোঁ আৰু বেছি পেজ যোৱাই নাই। ইমান ডাঙৰ বুকখন শেষ কৰিবলৈও টাইম লাগিব, এইখনেই পঢ়ি আছোঁ আৰু এইকেইদিন। তাৰপিছতে এইখন বুক একচুৱেলি মই মানে বুকছ এণ্ড অথৰ্ছ অন্তৰীপখন বুকছ এণ্ড অথৰ্ছ পঢ়ি থাকোঁতে এডিআৰিৰ বাবে দেখিছিলোঁ। তো কালি মানে মই এনেই আলমাৰী চাই আছিলোঁ কিনো কিতাপ আছে বুলি। পাপা আনি থোৱা আছিলে। এই বুকখন বহুত আগৰে হয়, 97 মানতে আনিছিলে নেকি পাপাই। এই কিতাপখন বহুত সহজ সৰল ভাষাত লিখা আছে, পঢ়ি ভাল লাগিছে। সেইবাবে আপোনালোকেও ফ্ৰী টাইমত পঢ়িব পাৰে, নিশ্চয় ভাল পাব। আজিলৈ বাই বাই।